Good morning, children. Good morning, sir. আজি আমি তোমালোকৰ যেটো The Happy Prince এই পাঠটো অধ্যয়ন কৰিম। আজিৰ আমাৰ এই ভিডিওটো থাৰ্ড ভিডিও হ'ব একটা চ্যাপ্টাৰক আমি ভাগত তোমালোকক আগবঢ়াই গৈ আছো। গতিকে আমি প্ৰথম দুটা চ্যাপ্টাৰত আমি পাৰ্ট দুটাত আমি আলোচনা কৰিলো কেনেকৈ হ্যাপি প্ৰিন্স কেনেকৈ জীয়াই আছে কেনেকৈ মানে জীয়াই আছে কেনেকুৱা ক'ব বিচাৰি যে মূৰ্তি হিচাপে যেনেকৈ আছে কিন্তু হি জীৱন্ত ৰূপতে থকা নিচিনা দেখা যায় গল্পটোৰ মাধ্যমত য'ত নেকি চৰাই এজনী আহি পেনে তাত আশ্ৰয় লয় আৰু চৰাইজনীক সেই দুখৰ কথা হ্যাপি প্ৰিন্সে কান্দি থকা কথাটো ব্যাখ্যা কৰে আৰু তাৰ পিছত কি হয় যেটো এটা পৰিবেশৰ কথা বৰ্ণনা কৰা হয় য'ত মহিলা এগৰাকীয়ে কি কৰে এমব্ৰয়ডাৰী কৰি থাকে ৰজা ঘৰৰ এটা গ্ৰাউন্ড এটা এমব্ৰয়ডাৰী কৰি থাকে আৰু বহুত কষ্টত জীয়াই থাকে সোৱাল তাৰ বাচ্চা এটা আছে সেই বাচ্চাটোৱে বেমাৰত কান্দি আছে হি খাবলৈ একো পোৱা নাই ভুকত কান্দি থকা বেমাৰত কান্দি থকা কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ বা খাবলৈ কেৱল নদীৰ পানীৰ বাহিৰে একো নাই গতিকে সেই পৰিয়ালটোক সহায় কৰিবলৈ কাৰণে এই হ্যাপি প্ৰিন্সে কৈছে যে মোৰ যেটো সোৱৰ্ডত যেটো মোৰ যেটো টাৰৱালত যেটো লাগি আছে ৰুবি সেই ৰুবিটো লৈ গৈ তুমি হেৰিক দি দিয়া সেই ঘৰত দি দিয়া মই যেহেতু ইয়াত মানে বান খাই আছো মই যাব নোৱাৰো কিন্তু তুমি চৰাইটো তুমি মুকলি হৈ আছা তুমি যাব পাৰিবা গতিকে তুমি দি আহা গৈ এই হিমান্তলৈকে আমি অধ্যয়ন কৰিলো ইয়াৰ পিছৰ পৰা আমি আজি চাব লৈছো আহা আমি আগবাঢ়িছো The prince asked the swallow to stay with him for one night মানে সেই কাৰণে ক'লে যে কাৰণ তুমি এটো যেটো ৰবিটো তুমি দি আহিবা সেই কাৰণে তুমি এটা কাম কৰা এক ৰাতি এটা মানে ৰাতিটো হি উৰি যাব লাগে মানে হি শুব তাৰপিছত হি উৰি যাব কিন্তু কৈছে এক ৰাতি আৰু থাকি দিয়া তা মানে আৰু ওৱান নাইট ষ্টে কৰি দিয়া এণ্ড বি হিজ মেসেঞ্জাৰ আৰু বাৰ্তাবাহক মেসেঞ্জাৰ যিজনে মানে খবৰ পঠিয়াই যেটো কয় বাৰ্তাবাহক বা মেসেঞ্জাৰ যেটো কয় মোৰ মেসেঞ্জাৰ হোৱা The boy is so trusty মানে সেই যে লৰাটো যেটো বেমাৰ হৈ আছে বুলি কৈছে সেই কথাটো কৈছে লৰাটো বহুত পিয়াহত আছে and the mother so sad আৰু মাকজনী বহুত দুখত আছে he said হে বুলি ক'লে I don't think I like boys answered the shallow he তেতিয়া shallow-টো ক'লে মই নাভাবো মই লৰাবোৰ ভাল নাপাও সেই তেনেকৈ ক'লে যে কি ন I want to go to Egypt মই এটা ইজিপ্তলৈ যাব বিচাৰো তাৰ মানে হি মানা কৰিছে প্ৰথমতে মই নোৱাৰো মই এটা ইজিপ্ত যাব লাগে বাট দা হ্যাপি প্ৰিন্স লুক সো স্যাড কিন্তু কি হল যেতিয়া হি মানা কৰিলে হ্যাপি প্ৰিন্সে ইমান দুখ কৰিলে খুব দুখ কৰিছে যে দেখিমান দা লিটল শ্যালো ওয়াজ সৰি মানে লিটল মানে চৰাইজনীয়ে দুখ পাই গল পাছত মানা কৰি দিলে কিন্তু মানা কৰি দিয়াৰ পিছত মানে মূৰ্তিটোৱে বহুত কষ্ট পালে আৰু সেইকাৰণে মানে তাৰ চেহাৰাটো দেখি মূৰ্তিটো চেহাৰাটো দেখি গম পালে যে বহুত কষ্ট পাইছে সেইকাৰণে হিয়াৰ তাৰ বহুত বেয়া লাগিলে তে কৈছে ইট ইজ ভেৰি কোল্ড হিয়াৰ বহুত ঠাণ্ডা ইয়াত তাৰ মানে পৰিবেশটো হৈছে এইটো মই আগতে যিবোৰ কৈছিলো সেইখিনি কথা হৈছে তাৰ মানে ইয়াত বেছি ঠাণ্ডা পৰিবল ধৰিছে মানে ইংলেণ্ডত এতিয়া হেতু তেওঁলোকে যাব হেৰিত ইজিপ্তত যাব তাত অলপ গৰম আছে তাৰ মানে এই বেছি ঠাণ্ডাত তেওঁলোকে মৰি যাব মানে চৰাইবোৰ গতিকে সেই কাৰণে চিমনি বিচাৰি ফুৰিছে চিমনিত অলপ গৰম পাব যে সেইকাৰণে চিমনিৰ জায়গাটো বিচাৰিবলৈ গৈছিল যে কি নক এটো কৈছে ইট ইজ ভেৰি কোল্ড হিয়াৰ ইয়াত বহুত ঠাণ্ডা হি সেড বাট হি এগ্ৰিড টু ষ্টে উইথ হিম কিন্তু তথাপি ইমান ঠাণ্ডাত কষ্ট কৰি হলো আৰু এক ৰাতি থাকি দিবলৈ সিদ্ধান্ত কৰিলে ফৰ ওৱান নাইট এণ্ড বি হিজ মেসেঞ্জাৰ তাৰমানে ই ভাবিলে চৰাইজনী ভাবিলে পাছত দেখিল ইমান ঠাণ্ডা পৰিছে যদিও ঠিক আছে ইয়াৰ দুখ মানে দেখি পেনে ইয়াৰ সহ্য নহল চৰাইজনীয়ে মানে হ্যাপি প্ৰিন্সৰ দুখটো দেখি পেনে প্ৰথমতে মানা কৰিছিলে কিন্তু হ্যাপি প্ৰিন্সৰ দুখটো দেখি পেনে হি মানি ললে যদিও ইয়াত বহুত ঠাণ্ডা ইয়াত থাকিলে হি বেছি দিন জীয়াই নাথাকে তথাপি হি ঠাণ্ডাত কষ্ট কৰি ইয়াত থাকিবলৈ মান্তি হৈ গল এক ৰাতি কাৰণে তাৰ পিছত কি হলগে থ্যাংক ইউ তেতিয়া ই যেতিয়া মান্তি হৈ গল তেতিয়া হ্যাপি প্ৰিন্সে মানে শ্যালোটো ক'লে চৰাইজনী ক'লে ধন্যবাদ জ্ঞাপন কৰিলে লিটল শ্যালো ধন্যবাদ তেনেকৈ দা শ্যালো পিকড আউট দা গ্ৰেট ruby from the princess sword এই প্ৰিন্সেছ যেটো sword আছিল টাৰৱালটোৰ পৰা যেটো ruby লাগি আছিল rubyটো খুটি উলিয়াই পেলালে then flew away with it আৰু হেতুক লৈ পেনে উৰি গল গৈ break over the roof of the town তাৰ মানে গোটেই টাউনৰ ওপৰে দি পেনে গুছি গল হেইটো লৈ পেনে rubyটো লৈ গুছি গল he passed by the
Cathedral Tower এটা আছে সেই টাৱাৰটো পাৰ হৈ গ'ল where the white marble angels were sculpted সেই টাৱাৰটো যেটো আছে এটা টাৱাৰ বুলি ওখ এটা টাৱাৰ এটা আছে সেই টাৱাৰটোৰ Cathedral Tower বুলি কয় সেই Cathedral Tower কি হয় মাৰ্বলৰ বগা মাৰ্বলেৰে এঞ্জেলস বনাই ৰখা হৈছে এঞ্জেলস মানে পৰিয়া পৰি যে কয় পৰিৰ মানে বগা মাৰ্বল দি পৰিৰ ছবি বনাই ৰাখিছে মানে ছবি নহয় মূৰ্তি বনাই ৰাখিছে দেখিবলৈ খুব ধুনিয়া এটা মানে এক প্ৰকাৰে কি বুজাইছে চহৰখন জাকজমক কিন্তু বহুত দেখিবলৈ এনেকুৱা লাগে বহুত মানে হেৰি ধনী চহৰ নিচিনা লাগে কিন্তু ভিতৰটো ফুপুলা সেই কথাটো বুজাইছে বাৰু হি পাসড বাই দা প্যালেস তাৰ পিছত গৈ পিনে হি সেই ৰাজমহলত যেটো পালে সেই ৰাজমহলটো পাৰ হৈ গ'ল হাৰ্ড সাউন্ড অফ ডান্সিং সেই মানে ৰাজমহল যেতিয়া হি পাৰ হৈ যায় তেতিয়া সেই ৰাজমহলৰ ভিতৰত তাৰ মানে ডান্স কৰি আছে কোনবা সেই ডান্সিং মাতটো শুনা পাইছে কোনবাই নাচি আছে গান গাই আছে হেবোৰ ফুৰ্তি কৰি থকা মানে পৰিবেশটো হি বাহিৰৰ পৰা শুনা পাইছে বাৰু হি পাৰ হৈ গ'ল a beautiful girl came out in the balcony with her lover আকৌ তা মানে সেই বেলকনিত যেতিয়া মানে ৰাজমহলৰ বেলকনি পাৰ হৈছে তেতিয়া এগৰাকী তাত মানে ধুনিয়া ছোৱালী এজনী দেখা পালে বেলকনি মানে কি কয় যত নেকি মানে বিল্ডিংৰ ওপৰত যেটো বাৰান্দা থাকে মানে এৰিয়া যেটো বাহিৰ চাব পাৰি যে অলপ ঠাই দেখা বহি থাকে মানুহে তেনেকুৱা হেতু বেলকনি বুলি কয় সেই বেলকনিত এগৰাকী ধুনিয়া ছোৱালী দেখা পালে ছোৱালীজনীয়ে তাৰ লাভাৰটোৰ লগত তাতে থিয় হৈ থকা দেখা পাইছে মানে পৰিবেশটো বুজাইছে যে মানে ৰাজমহলত খুশি আহে খুব মানে হাঁহি ফুৰ্তি তাত মানে হেতৰ মানে কোনো জীৱনত কোনো দুখ কষ্ট নাই আৰু এন্ড তাইছত কৈছে I hope my dress will be ready in time এই যে মহিলাগৰাকী যিগৰাকী মানে ৰাজমহলত যে আছে তাৰ লাভাৰৰ লগত যে আছে সেই মহিলাগৰাকীয়ে কৈ আছে মই ভাবো দে মই আশা কৰিছো মোৰ ড্ৰেছটো যাতে মোৰ পাৰ্টিৰ আগে মানে পাৰ্টি যিদিনাখন হ'ব সেই পাৰ্টিৰ আগে যাতে ড্ৰেছটো ৰেডি হৈ যায় মানে যাতে ড্ৰেছটো সোনকালে উলাই পৰে মানে বনাবলৈ দিছো যে সিলাবলৈ দিছো হেতুকে কৈছে যে I have ordered to be embroidered on it but the mistress are so lazy সেই মহিলাগৰাকী আকৌ কি কৈছে ৰাজমহলত থকা মহিলাগৰাকীয়ে কি কৈছে যে মই যিগৰাকী মিষ্ট্ৰেছত ফুল কাটিবলৈ দিছো এই ফুল গৰাক কথা মহিলাগৰাকী কিন্তু খুব এলেহুৱা সেই বুলি ৰাজমহলৰ মহিলাগৰাকী ধুনিয়া ছোৱালীজনীয়ে কৈছে তাৰ মানে সেইফালে ভাবি চোৱা সেইফালে সেই ৰাজমহলৰ কাম কৰা মহিলাগৰাকীয়ে ইয়াৰ ড্ৰেছ সিলাবলৈ গৈ পৰে গুটে হাতে সাতে বেজি খুচা খাই দিনে ৰাতিয়ে একেৰাহে কামত লাগি আছে এনেকুৱা পৰিস্থিতি হৈছে যত নেকি তাৰ বাচ্চাটো বেমাৰত কান্দি আছে জ্বৰত কপি আছে খাবলৈও পোৱা নাই তাক খানা দিব পৰা নাই প্লাস তাক সেৱা শুশ্ৰূষা কৰিবলৈ পৰা নাই কাৰণ ড্ৰেছটো উলিয়াব লাগিব ইমান কষ্ট কৰি আছে মহিলাগৰাকী এইফালে এইগৰাকী ৰাজমহলত আনন্দত তাৰ কি কয় লাভাৰৰ লগত বহি হি একদম মানে ৰাতি হি গল্প কৰি আছে মোৰ ড্ৰেছটো সিলাই দিয়া নাই তেওঁলোকে এইগৰাকী ইমান লেজি মহিলা এনেকুৱা ধৰণৰ পৰিবেশটা মানে ইফালে ইমান কষ্ট কৰিছে হি তাৰ কষ্টটো বুজা নাই হি ভাবিছে লেজি কিন্তু হেতু যে কিমান কষ্টৰ কাম এই ৰাজমহলত থকা সেই ৰাণী গৰাকীটো বুজি পোৱা নাই এনেকুৱা ধৰণৰ পৰিবেশটা মানে এটো হৈছে ৰিয়েলিটি আমাৰ জীৱনৰ আগবাৰিছে তাইছত কৈছে হি passes over the river এই চৰাইজনীয়ে তাৰ পিছত এটা নদী পাৰ হৈ গ'ল তাৰ পিছত নদী পাৰ হৈ যোৱাৰ পিছত saw the lanterns hangings on the mast of the ships তাপৰা মানে এই যে জাহাজৰ মাস্তুল বুলি কয় মানে জাহাজৰ এটা উখ এটা এৰিয়া থাকে যত নেকি উখক এটা হেৰি থাকে বাহৰ নিচিনা বা কাঠৰ বা তেনেকুৱা ধৰণৰ এটা উখ এটা হেৰি থাকে হেতুক মাস্তুল বুলি কয় মাজত থাকে সেই মাস্তুলৰ ওপৰত মানে লেন্টাৰ্ন মানে এটা চাকি জ্বলাই ৰাখে মানে ৰাতি সেইটো চাকি দেখা পাইছে তাৰ পিছত at last he came to the poor woman's house এনেকে গৈ তাইছত মহিলাগৰাকী যিগৰাকী মহিলাৰ ঘৰত ৰুবি দিবলৈ আহিছে ন সেই মহিলা ঘৰটো গৈ পিনে তাৰ পিছত গৈ পিনে পাইছেগে and looked in তাইছত হি ভিতৰ ফালে চাই দেখিলে the boy was tossing feverishly on his bed বিছনাত ফটাই আছে তাৰমানে টস হৈ এবাৰ ইফালে জুপিয়া এবাৰ ইফালে জুপিয়া মানে জ্বৰত একদম বহুত কষ্ট পাই আছে মানে খুব বেছি জ্বৰ হলে মানুহে কেনেকুৱা কৰে মানে অস্থিৰ হৈ থাকে যেটো মানে ইফালে এবাৰ হেৰি হৈছে নিজকে গুৰিয়াই পেলাই আকৌ ইফালে কৰে তেনেকৈ কৰি আছে তাৰমানে আচ্ছা
দ্য মাদাৰ হেড ফলেন এছলিপ ইফালে আকৌ মাকে আকৌ কি হয় চিলাওঁতে আকৌ টোপনিত শুই পৰিলে মাকে ক'বই নোৱাৰে তাৰমানে আচ্ছা তাৰপিছত কি হ'লগে शी वाज सो टायर्ड মানে তাই খুব ভাগৰ হৈ গৈছিল মহিলাগৰাকী কাম কৰি আছে না ৰাতিপুৱা কন্টিনিউ দিনে ৰাতি কৰি মানে ইমান ভাগৰ পাই তাই টোপনি লাগি গ'ল ইন দা হোপ and he laid the great ruby on the table beside the woman's thimble এই যে মহিলাগৰাকীৰ কি কৰিলে টেবুলটোৰ ওচৰতে এই ৰাখি থৈ গুচি গ'ল ৰাখিলে ৰুবিটো ৰাখিলে হা থিম্বল বুলি কয় তাত ৰাখিলে তাৰ পিছত ৰুবিটো ৰাখি দিলে তাৰপিছত দেন হি ফ্লিউ জেন্টলি ৰাউণ্ড দ্য বেড তাৰপিছত কি হ'ল এই বিছনাখনৰ চাৰিওফালে য'ত বাচ্চাটো শুই আছে না সেই বিছনাখনৰ চাৰিওফালে সি কি কৰিলে ঘূৰিলে চৰাইগৰাকীয়ে কেলে ঘূৰিছে ৰবা জানিবা ফেনিং দ্য বয়জ ফৰহেড উইথ হিজ উইংছ তাৰমানে তাৰ দেউকাটো দি পিনে ল'ৰাটোৰ কপালত বতাহ মাৰি মাৰি ঘূৰি আছে অলপ সময় মানে ল'ৰাটোক মানে শান্তি দিবলৈ কাৰণে কাৰণ মাকেতো নোৱাৰিছে মাকেতো কাম কৰি থাকিলে কৰি একদম যেতিয়া নোৱাৰিলে মাকে শুই পৰিলে কিন্তু বাচ্চাটো কোনে চাব বাচ্চাটোক সি পিনে গৈ পিনে তাৰ বাচ্চাটোৰ ওপৰতে অলপ উৰি দিলে ইফালে উৰি বতাহ দি পিনে তাৰ মানে কপালত উৰি বতাহ দিছে তাৰমানে কপালত সান্তনা দিছে তাৰমানে বাচ্চাটোক হাউ কুল আই ফিল তেতিয়া বাচ্চাটো কৈছে বাহ মোৰ কিমান ঠাণ্ডা লাগিছে ইমান ভাল লাগিছে তাৰমানে তেতিয়াহে মানে আৰাম পাইছে ছেড দ্য বয় ল'ৰাটোৱে ক'লে আই মাষ্ট বি গেটিং বেটাৰ এতিয়া কৈছে মোৰ এতিয়া অলপ ভাল লাগিছে তাৰমানে সি বাচ্চাটোৱে অলপ এতিয়া আৰাম পাইছে মানে এণ্ড হি sank into a delicious slumber তাৰপিছত গৈ পিনে এনেকৈ কৈ আৰাম পাইছে মানে তাৰপৰা সি একদম আনন্দ মনত শুই পৰিলে খুব ফূৰ্তিত মানে বেমাৰ হৈ থকা অৱস্থাত কষ্টৰ পৰা সি যেতিয়া কষ্ট নাইকিয়া হৈ গ'ল বতাহ দি তাৰ মানে আৰাম পালে তাৰ খুব ধুনীয়া টোপনি আহি গ'ল সো এই বস্তুটোৱে মানে কি বুজাইছে মানে এই মাকে ইমান কষ্ট কৰি আছে ৰাণীৰ ঘৰৰ কাৰণে ৰাণীৰ ড্ৰেছটোৰ কাৰণে মানে এই অকমান সময় মাকে যদি সেই বাচ্চাটোক যদি অলপ বতাহ চতাহ দি দিলেহেঁতেন বাচ্চাটো আৰাম পাই গ'লহেঁতেন কিন্তু সেই সিমানটোৰ পৰ্যন্ত মানে মাকৰ সময় নাই এনেকুৱা ধৰণৰ পৰিৱেশ বুজাবলৈ চেষ্টা কৰিছে আগবাঢ়িছোঁ দেন দ্য শ্বেলো ফ্লিউ বেক টু দ্য হেপী প্ৰিন্স তাৰপিছত আকৌ গৈ পিনে সি হেপী প্ৰিন্সলৈ গুচি গ'ল তালৈ গুচি গ'ল এণ্ড টল্ড হিম হোৱাট হি হেড ডান সি কি কৰিলে গোটেই কথাখিনি তাক ক'লে ইট ইজ কিউৰিয়াছ হি ৰিমাৰ্ক বাট আই ফিল কুৱাইট ৱাৰ্ম নাও অলদো ইট ইজ চ' ক'ল্ড কৈছে এইটো বহুত ভাল কাম হ'ল যে সি খুব মানে জানিবলৈ উদ্বিগ্ন থাকিলে কেনেকুৱা হ'ল ন সি ক'লে জানি খুব ভাল পালে এটা কথা কৈছে এতিয়া বহুত ঠাণ্ডা ৰাতিটোতো এনেও ঠাণ্ডা বেছি ঠাণ্ডা পৰিছে তেতিয়া কৈছে এতিয়া যদিও বহুত ঠাণ্ডা মোৰ মনটোত কিন্তু গৰম ভাৱ আহি গ'ল তাৰমানে যেতিয়া তুমি ভাল কাম কিবা এটা কৰিবা নহয় তোমাৰ মনত যদি তুমি বেমাৰো থাকা তুমি যদি ভাল কাম বেমাৰতো কৰা তুমি লিখি থাকিবা ভাল কামতো সেই বেমাৰতো তোমাৰ সুস্থ অনুভৱ হ'ব যেতিয়া কাৰো কাৰণে পৰোপকাৰ যিটো কয় পৰোপকাৰ মানে বুজিছাতো আনৰ উপকাৰ কৰা যেতিয়া কিবা এটা কোনোবা মানুহে নিজৰ পৰা এৰি হেপী প্ৰিন্সে কি কৰিছে আচলতে নিজৰ বস্তুৰ পৰা এৰি পেনে মানে আচলতে ক'বলৈ গ'লে এজন ভোকাটোৰ মানুহে নিজে নাখায় আনক খানাটো দি দিছে মানে মোৰ ভোক লাগি আছে মই ভাত খাবলৈ লৈছোঁ তেতিয়া ভিকাৰী এজন আহিছে সি কৈছে যে মই বহুত দিনৰ পৰা ভাত খোৱা নাই তো মোৰ ভোক লাগি থকাটো মই অলৰেডি গোটেই দিনটো ভাত খোৱা নাই তই খা তো খাই ল'লে কিন্তু এইজন মানুহে যিজন মানুহে দি দিছে তাৰ মনটো ফূৰ্তি লাগে মানে সেই তেনেকুৱা ধৰণৰ ফিলিং এটা হেপী প্ৰিন্সে কৰিছে সেইটোকে কৈছে যে এতিয়া ইমান ঠাণ্ডা যদিও আই ফিল কুৱাইট ৱাৰ্ম নাও মোক এতিয়া যথেষ্ট ৱাৰ্ম লাগিছে মানে গৰম ফিল এটা হৈছে তাৰমানে সেইটোকে বুজাইছে বাৰু দেট ইজ বিকজ ইউ হেভ ডান এ গুড একশ্যন হেপী প্ৰিন্সে কৈছে তুমি কাৰণ সেইটো এই কাৰণে হ'ল কাৰণ তুমি এটা ভাল কাম কৰিলা আজি এটা সৎ কাম তুমি এটা কৰিলা বাৰু দ্য প্ৰিন্স এণ্ড দ্য লিটল শ্বেলো বিগান টু থিংক এতিয়া চৰাইজনীও কথাটো ভাবিবলৈ ধৰিলে এণ্ড দেন ফেল এছলিপ সিও মানে ভাবিবলৈ ধৰিলে মই ভাল কাম এটা কৰিছোঁ কিবা এটা কৰিছোঁ তেনেকৈ কৰি ভাবি সিও টোপনি গুচি গ'ল থিংকিং অলৱেজ মেড হিম শ্লিপি তাৰমানে চৰাইজনে সদায় তেনেকুৱা ধৰণৰ কিবা চিন্তা কৰি থাকিলে সি তাৰ টোপনি আহি যায় তেনেকৈ তাৰ টোপনি আহি গ'ল ৱেন দ্য ডে ব্ৰক হি ফ্লিউ ডাউন টু দ্য ৰিভাৰ যেতিয়া দিন হ'ল মানে ৰাতিটো শেষ হৈ যেতিয়া ৰাতিপুৱা হ'ল সি তেতিয়া নদীলৈ গ'ল এণ্ড হেড এ বাথ নদীত গৈ পেলাই চৰাইজনে গা ধুই আহিলে টু নাইট
I go to Egypt, said the shallow. চৰাইজনীয়ে কৈছে যে আজি ৰাতি মই ইজিপ্তলৈ গুচি যাম. And he was in high spirit at the prospect. মানে হি মনটোত খুব ফূৰ্তি ভাৱ এটা আছে, হি মানে যিটো কৰিলে কিবা এটা কৰিলে মনটো তাৰ খুব উল্লাসিত হৈ আছে, সেইকাৰণে সি মানে তেনেকৈ ভাবি পেলাই ক'লে আজি মই গুচি যাম. সেই বুলি ভাবি পেলাই হি ভিজিটেড অল দ্য মনুমেণ্টছ. তাৰপিছত গৈ পেলাই এই মানে টাউনখনত বহুত এটা মানে কিবা কিবি মনুমেণ্টছ বহুত আছে, মানে কীৰ্তিস্তম্ভ বহুত মানে মেহেল আছে, কিবা বহুত কিবা কিবি আছে তাত, ৰজাঘৰীয়া বহুত বস্তু কিবা চাবলগীয়া বস্তুবোৰ আছে. টাউনত থাকে নহয় তেনেকুৱা ধৰণৰ মনুমেণ্টছ গোটেইখিনি সি চাই ল'লে, কীৰ্তিস্তম্ভ যিমান আছিলে তাত গোটেইখিনি চালে গোটেই দিনটো. এণ্ড ছেট এ লং টাইম অন দ্য টপ অফ দ্য চাৰ্চ ষ্টেপিল. মানে চাৰ্চৰ যে ওপৰত যিটো থাকে সেই তাতো বহুত সময় সি বহিলে চৰাইটো. মানে দিনটো তেনেকৈ মানে কটালে আৰু তাৰ দিনটোত বহুত প্ৰব্লেম নহয়, কাৰণ দিনটো ৰ'দ থাকে গৰম থাকে, ইমান এটা প্ৰব্লেম নহয়, দিনটো তেনেকৈ সি বহু সময় কটালে. When the moon rose, he flew back to the happy prince. যেতিয়া আকৌ চন্দ্ৰ উদয় হ'ল, তাৰমানে ৰাতি হ'ল, তাৰমানে তেতিয়া আকৌ সি হেপী প্ৰিন্সলৈ গুচি গ'ল. গৈ পেলাই হেভ ইউ এনি কমিশ্যনছ ফৰ ইজিপ্ট? হি ক্ৰাইড, আই এম জাষ্ট ষ্টাৰ্টিং. যে ইজিপ্তৰ কাৰণে কিবা আছে নেকি তোমাৰ ক'বলগীয়া? ইজিপ্তৰ কাৰণে কিবা ক'বলগীয়া আছে নেকি? মই ক'লে কোৱা, মই কৰি দিম. ইজিপ্তত কিবা কাম আছে যদি কৰি দিয়ে, মই আজি গৈ আছোঁ ইজিপ্তলৈ, তেনেকৈ বুলি ক'লে. শ্বেলো শ্বেলো লিটিল শ্বেলো, ই আকৌ মাতি দিলে হেপী প্ৰিন্সে. শ্বেলো শ্বেলো লিটিল শ্বেলো, তাৰমানে খুব মৰমেৰে আকৌ মানে ফুচলাবলৈ মাতিছে, সেইকাৰণে তেনেকৈ মাতে, শ্বেলো শ্বেলো লিটিল শ্বেলো, তেনেকৈ মাতিলে দেই. উইল ইউ ষ্টে উইথ মি ওৱান নাইট লংগাৰ? আকৌ কৈছে আৰু এক ৰাতি মোৰ কাৰণে থাকিবা নেকি? আৰু এক ৰাতি মোৰ কাৰণে থাকিবা নেকি? আই এম ৱেইটেড ফৰ ইজিপ্ট, আনচাৰ্ড দ্য শ্বেলো. শ্বেলোৱে কৈছে যে মোৰ কাৰণে কিন্তু ইজিপ্তততো ৰখি আছে, তাৰমানে তাৰ লগৰখিনি গুচি গ'লতো, লগৰখিনিয়ে মোৰ কাৰণে ইজিপ্তত কিন্তু ৱেইট কৰি আছে. মানে আল্টিমেটলি সি কৈছে মই নোৱাৰোঁ, মই যাবগৈ লাগিব. চ' আজি আমি আৰু এই ক্লাছটো আমি ইয়াতে সামৰিছোঁ. আমি এই ক্লাছটো কণ্টিনিউ কৰি থাকিম। চাই থকাৰ কাৰণে ধন্যবাদ.